Hello everyone, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছো আৰু আজি আমি ফুৰিবলৈ যাম কাৰণ মানুহজনৰ আজি অফিচ নাই কিন্তু মই নেজানো কলৈ যাম মোক কৈছে ওলোৱা মই এতিয়া ওলাম একলৈ যাম নাজানো আমি ক'ত যাম যাম ওলাওচোন তুমি বুলি কৈছে কিন্তু নাজানো ভিডিঅ'টো চাই থাকক আপোনালোকেও জানিব মই ক'ত যাম ময়ো তেতিয়া জানিম ক'ত যাম ক'ত গৈ থাকিম কিন্তু এতিয়ালৈকে কোৱা নাই কোনটো জেগা যাম তেন্তে ব'লক ওলাই মেলি ৰেডি কিন্তু কোনোবাই 5 বাৰ ক'লে 10 মিনিট শুম বুলি তাৰপাছত এতিয়া উঠিছে এইটো মানে ওলাই ভাগৰ লাগি গ'ল মই মানে এতিয়া চাহ খাবলগীয়া হৈ গৈছে মানে তুমি 5 বাৰ 10 মিনিট বুলি ক'লা কিমান হ'ল মই টোটাল মিলাই পেলাই 5 মিনিট কৈছো টোটেল মিলাই 5 মিনিট শুইছা নেজানো আয়া কি অংক আমি বুজি নাপাওঁ সেইবিলাক অংক পাওঁ বাকী মই ওলাই মেলি ৰেডি এতিয়া আৰু এজন ওলাবলৈ আছেই অ'কে সোনকালে মেকআপ কৰা মই তোমাৰ মেকআপৰ টিউটৰিয়েলটো দিব লাগিব অ'কে কি প্ৰডাক্ট ইউজ কৰা পেকপেকাই আছে ওলাবা মই আমি দুটা ওলাই আহিলোঁ আৰু এই পাৰটো দেখিছে কিমান ধুনীয়াকৈ পৰি আছিলে 2 ঘণ্টাৰ মূৰত প্ৰায় 2 ঘণ্টাৰ মূৰত আমি আহিলোঁ ওলাই এই মানুহজনে 10 মিনিট ৰ'বা দেই শুইছোঁ অকণমান উঠিম ৰ'বা 10 মিনিট বুলি কৈ পেলাই 5 বাৰ ক'লে 10 মিনিট আৰু এবাৰ কৈ দিয়ে 1 ঘণ্টা হ'লে 1 ঘণ্টা ওলোৱাৰ পাছত মই 1 ঘণ্টা মই ওলাই মেলি ৰেডি মই 1 ঘণ্টা ওয়েট কৰি আছো তোমালোকৰ পাছে নাই মই দুবাৰ মেকআপ কৰিছো মানে আইলাইনাৰ লিপষ্টিক সব হৰ হৈ গ'ল মই দুবাৰ মেকআপ কৰিবলগীয়া হৈছে এখেতৰ জপা এটা ফাইনেলি ওলাই মেলি আহিছে তুমি ল'ৰা মানুহ হয় ন সেইটো কাৰণে সোনকালে হয় এতিয়া দেখিছানে ঠগন খাই গ'লো সেয়া পোহৰ হৈ আছে এটা চাইডে পোহৰ কিন্তু আমাৰ চাইডে পোহৰ নাই এতিয়া আমি ঠগন খাই গ'লো অকণমান পাছত সন্ধিয়া হ'ব আমি বাট চিনি নোপোৱা হ'ম আছা আজৰি আৰু হ'ব দে গ'লে মানুহে এনাউন্সমেণ্ট দিব আৰু কাৰোবাৰ অকণ মানে ছোৱালীজনী থাকি গৈছে বগাকৈ ফ্ৰক এটা টপ এটা পিন্ধি আহিছে কা ছোৱালী লৈ যাওক কা ছোৱালী মই তোমাৰ জীয়েক নি ছোৱালী বুলি তেনেকৈ কৈছা যে সেন্দুৰ লৈ আহিছোঁ কা মানুহজনী বুলি ক'ব কি যে নহয় মানুহজনৰ লগত চুপতি মাৰি আহি আমি টমটমত উঠিলোঁ পিছে টমটমখন ইমানেই পুৰণা আছিল দেখিছেনে বাৰু ভিডিঅ'টো কৰোঁতে কেনেকৈ লৰি গৈছেগৈ টমটমখনৰ পৰা মানুহজনে কৈ আহিছে যে তোমাক এইফালে লৈ যাম কিন্তু মোক এতিয়ালৈকে জেগাটো কোনফালে যাম আমি একোৱে কোৱা নাই ভিডিঅ'টো চাই থাকক মই ক'ত গৈ আছোঁ আৰু সঁচাকৈ নাজানো কোনফালে যাব বাৰু এইফালে 1 কিলোমিটাৰমান যোৱাৰ পাছতে মানুহজনে ক'লে আমি পাই গ'লোহি তোমাক যে আনিম বুলি কৈছিলোঁ জেগাটো আৰু এইফালে চাওক মানুহটোৱে মোক মল এখনলৈ লৈ আহিছে মলখনৰ ভিতৰত সোমাওঁতেই যে মোৰ ইমান ভয় লাগিছে নহয় কাৰণ আজিলৈকে মই সোমাই পোৱা নাই ইমান ডাঙৰ ভিতৰখন আৰু ইমান ধুনীয়া কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে নহয় আৰু এইফালে চক ভিতৰখন ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে ফাৰ্ষ্ট টাইম ইমান ডাঙৰ মললৈ আহিছোঁ মানুহজনে কৈছে ব'লা চাওঁগৈ আমি মই ক'লোঁ কিয় চাম ল'ম আকৌ তুমি আজি মোক লৈ আহিছা ফুৰাবলৈ মানুহজন বোলে হ'ব বাৰু তুমি তোমাৰ পচন্দমতে যিকোনো এটা বস্তুৰ দাম সুধিবাচোন যদি ল'ব ইচ্ছা কৰা তেতিয়াহ'লে ল'বা এইফালে ভুলতে আকৌ আমি আহি গ'লোঁ স্পৰ্টছ ছেকশ্যনলৈ তাত বাৰু আমাৰ ল'বলগীয়া একোৱেই নাথাকে কাৰণ আমি তেনেকৈ খেল ধেমালি নকৰোঁ আৰু এইফালে চাওকচোন 999 মানে 1000 টকা এটা হাফ পেণ্টত হে ভগৱান অলপ দূৰ যাওঁতেই দেখিছেনে চেণ্ডেলৰ দোকান দেখিলোঁ ইমান মন গৈছিল চাবলৈ কিন্তু মই নোৱাৰিলোঁ চাব কাৰণ এইবিলাক চেণ্ডেল চালে পচন্দ হ'ব আৰু পচন্দ হ'লে লোৱাৰ পাছত মই এযোৰ পিন্ধিব নোৱাৰিম কাৰণ মই সজাইহে থ'ব পাৰিম ইমান দামী চেণ্ডেল হয়তো মই জীৱনত পিন্ধিব নোৱাৰোঁ দেই এইফালে জুৱেলাৰী কালেকশ্যন ইয়াত মানে গ'ল্ড চিলভাৰ সেইবিলাক থাকে আমাৰ ল'বলগীয়া একো নাছিল গ'ল্ড চিলভাৰৰ সেইবাবে আমি তাত নোসোমালোৱেই ছেকেণ্ড ফ্ল'ৰলৈ গ'লোঁ
তাৰপিছত দেখিছেনে এই ফ্লাৱাৰ কেইটা ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ ডেকৰ কৰিছে। তাৰপিছত এইফালে ঘূৰিয়ে দেখিলোঁ ধুনীয়া ধুনীয়া শ্বেৰৱানীকেইটা, ইমান ধুনীয়া লাগিছে। এইবিলাক বোলে বহুত দামী হয়, ইয়াত বোলে 10,000 তলত একো শ্বেৰৱানীয়ে নাথাকে। ইয়াত মানে আমি আকৌ চাবহে পাৰিম দেই, একো কিনিব নোৱাৰোঁ। কিয় কিনিব নোৱাৰোঁ? ইয়াত মানে কৈছোঁ আৰু ইয়াত মানে বস্তুবোৰ আমি সজাই থ'ব লাগিব, হয় নাই? সঁচাকৈ এনেকৈ লাইটিং কৰি থ'লে যে ইমান ধুনীয়া লাগে। আৰু ইয়াত থকা প্লেণ্টবিলাক যে চব আৰ্টিফিচিয়েল। মই ভাবিছিলোঁ এইবিলাক জীয়াই থকা, কিন্তু নহয়, এইবিলাক আৰ্টিফিচিয়েল। বৰ ধুনীয়াকৈ সজাই থৈছে, সঁচাকৈ একদম সঁচা সঁচা লাগি গৈছে। আমি পিছে এতিয়ালৈকে একো লোৱা নাই দেই। ইয়াত যিবিলাক ব্ৰেণ্ড থাকে আজিলৈকে সেইবোৰ ব্ৰেণ্ডৰ নাম মই শুনাই নাই, দেখাটো দূৰৰে কথা। এইবিলাক কণমানিজনী দেখিছেনে কি ধুনীয়াকৈ যুঁজ খাই খাই খেলি আছে। আমাৰ লগত ধেৰ কথা পাতিলে, কথা পিছে এটাও বুজি নাপায়, দাঁত দুটা গজিছেহে মাত্ৰ। তাইৰ লগত খেলি খেলি আমি দুয়োটাই কিবা এটা খাই ল'লোঁ। ভোক লাগি গৈছে, ইমান খোজকাঢ়িব লাগে। মোৰো খেলিব মন গৈছে। কেলে মানুহজনে সকাপতা দিয়াত গুচি আহিলোঁ। কিন্তু এইফালে চাওকচোন টেডিবিলাক কিমান মৰম লগা। ইয়াত যে টয়বিলাক ইমানেই দামী নহয়, এইবিলাক পুৰা ব্ৰেণ্ডেড, সেইবাবে দামী। ল'বতো নোৱাৰোঁ, কিন্তু চাবতো পাৰোঁ। চায়ে আমি সুখী হৈ গৈছোঁ, কাৰণ ইমান মৰম লগা, ইমান ধুনীয়া। সঁচাকৈ বহুত ছফ্টো হয়, হয়তো সেইবাবেই চাগে ইমান দামী, কাৰণ আনবিলাকতো ইমান ছফ্ট নহয়, হ'লেও ইয়াতকৈ কম হয়। এইফালে দেখিছে এইকেইটা ইউনিকৰ্ণ বুলি কয়, কিন্তু এইকেইটাও দাম মানে কি কৈছোঁ আৰু, ভাবিব নোৱাৰা দাম। এটা কথা ভাবিলে আচৰিত লাগে, বাচ্ছাবিলাকেতো এঘণ্টাহে খেলে, তাৰপিছত সিহঁতি হয়তো ফালি পেলাব নহবা দলিয়াই দিব, আৰু এঘণ্টাৰ বাবে সিহঁতক বাৰু ইমান দামী এটা কেনেকৈ দিব পাৰি। সঁচাকৈ দেই। টয়বিলাক চাই আমি আকৌ একেবাৰে ফিফ্থ ফ্ল'ৰলৈ আহিলোঁ। ইয়াত এটা আণ্ডাৰগ্ৰাউণ্ড মলো আছে। মানুহজনে ক'লে তালৈকে যাম ব'লা। এই 5টা মলত বাৰু আমি একোৱেই চাব নোৱাৰিলোঁ, মানে ল'বও নোৱাৰিলোঁ, তাতে বা কিবা পাওঁ। আমাৰ দুটাৰ পিছে ভাগৰ লাগি গৈছিল। ইমান ডাঙৰ মলটো আৰু ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক। লাষ্টত সৰুকৈ কিবা এটা লৈ গুচি আহিলোঁ। মানুহজনৰ পিছে কেইবাটাও বস্তু পচন্দ হৈছিল মোৰ বাবে, মোক ল'বলৈও কৈছিল। মইহে নল'লোঁ, কাৰণ এটা চাৰ্ট যদি 5,000 হয়, সেই বস্তুটো মই কেনেকৈ লৈ আহিম বা কেনেকৈ কিনিম বা পিন্ধি থাকিম কেনেকৈ। মই যে নোৱাৰোঁ দেই, মোৰ দ্বাৰা নহ'ব। মই দেখিয়ে ভাল পাওঁ, লোকে পিন্ধিব পাৰিছে পিন্ধক, মই পিছে নিপিন্ধোঁ দেই। এইফালে আহি আহি জামত অলপ ফচিলোঁ। লাহে ধীৰে ৰুমলৈ আগবাঢ়িলোঁ। মানুহজনে ক'লে আজি চিকেন খাম দেই, চিকেন বনাবা। ঠিক আছে। আমি আহি পাই গ'লোহি। মই গিফ্টটো পালোঁ। তোমালে একো নাই, তোমালে এইটো অকণমান মই থৈ দিছোঁ দেই। মই ঠগিছোঁ, ঠগিব লাগে নি ভালকৈ? আজি যি ঠাইলৈ লৈ গৈছিলা মই তোমাক ভালকৈ ঠগিব পাৰিলোঁ, ঠগো নি? ঠগিম, অ'কে অ'কে, হ'ব। নালাগে দিয়া, নালাগে দিয়া। তুমি নিছিলা কেনে? যিটো জেগালৈ দিছে এইটো ছোৱালী মানুহক, সেইটো জেগালৈ নিলে এনেও ঠগন খাবই। আৰু মই ল'বলৈ কৈ আছোঁ, মই তোমাক বহুত ল'বলৈ কৈছোঁ। এই নালাগে, হ'ব আজিয়ে এইটোৱেচোন। মই এদিনেই নাযাওঁ নহয়, মই সদায় যাম। এতিয়া মই চিনি পালোঁ যেতিয়া, চিনাকি কৰি দিলা তুমি মোক। গ'লোহি আমাৰ ৰুম। স্বাগত কোনেও নকৰে নি আমাৰ? মানুহকেইটাই বাহিৰত আছে আৰু আন্ধাৰ স্বাগত কৰিছে।
আজি পিছে নজনাকৈ ফুৰাবলৈ লৈ যোৱা কাৰণ আছিলে এয়া, কাৰণ ঘৰখনলৈ বহুত বেছি মনত পৰি আছিল ৰাতিপুৱাৰ পৰা। কাৰণ ভাইটি আৰু বোৱাৰীৰ বিবাহ বাৰ্ষিকৰ খানা আছিল। সিহঁতে ইমান ফূৰ্তি কৰিছিল, আমিও যদি লগত থকাহেঁতেন সিহঁতৰ বহুত ভাল লাগিল হয়। আৰু আমাৰতো ক'বই নালাগে, বহুত বেছি মনত পৰিছিল। সিহঁতৰ বৈবাহিক জীৱন যাতে সুখৰ হওক, সেয়াই কামনা কৰিলোঁ। আজিলৈ ইমানেই আছিল, বাই বাই।